মোহৰ মানে স্কুল কোৱালিফিকেশ্যন এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন ফ্ৰেমৱৰ্ক নাকৰ নিচিনাকৈ এছেছমেণ্টৰ নিচিনাকৈ বিদ্যালয়সমূহৰো এটা এছেছমেণ্ট কৰাৰ ফ্ৰেমৱৰ্ক এটা আমি প্ৰস্তুত কৰিব বিচাৰিছোঁ। আজি সেই ফ্ৰেমৱৰ্কৰ কাৰণে আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ নেতৃত্বত এখন কৰ্মশালা অনুষ্ঠিত স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি SSA গতিকে স্কুলবিলাকৰ মানদণ্ড নিৰূপণটোক নিয়ন্ত্ৰণ কৰা তাক মানে চোৱা চিতা কৰাৰ কাৰণে এটা অথৰিটিও সৃষ্টি কৰা হৈছে আৰু এই SSAৰ অধীনতে স্কুল মানে কোৱালিটি এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন ফ্ৰেমৱৰ্ক এটা প্ৰস্তুত হ'ব আৰু আমি মোহৰ মানে স্কুল কোৱালিফিকেশ্যন এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন ফ্ৰেমৱৰ্ক নাকৰ নিচিনাকৈ এছেছমেণ্টৰ নিচিনাকৈ বিদ্যালয়সমূহৰো এটা এছেছমেণ্ট কৰাৰ ফ্ৰেমৱৰ্ক এটা আমি প্ৰস্তুত কৰিব বিচাৰিছোঁ। আজি সেই ফ্ৰেমৱৰ্কৰ কাৰণে আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ নেতৃত্বত এখন কৰ্মশালা অনুষ্ঠিত স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি SSA গতিকে স্কুলবিলাকৰ মানদণ্ড নিৰূপণটোক নিয়ন্ত্ৰণ কৰা তাক মানে চোৱা চিতা কৰাৰ কাৰণে এটা অথৰিটিও সৃষ্টি কৰা হৈছে আৰু এই SSAৰ অধীনতে স্কুল মানে কোৱালিটি এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন ফ্ৰেমৱৰ্ক এটা